হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল নিখিল ব্লগ উন্নত প্ৰকল্পে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো আজিৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ। তো গাইজ দেৰিকেন হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভোগালী বিহু মানে মাঘৰ 1 তাৰিখ। তো আজিৰ ভিডিঅ'টো মানে প্ৰথম ষ্টাৰ্ট কৰিছোঁ 2025 চনৰ। আজি প্ৰথমটো ভিডিঅ' হ'বলৈ গৈ আছে। তো গাইজ ভিডিঅ'টো চাব সকলোৱে আৰু চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বলক আহিব, এতিয়া আহিব, গা ধুই আছে। পানী ঢেলিছে, একমুখ পানী ঢেলিছে। দাদা আহিছ দেই বিহুত আহিছ। আমাৰ পৰম্পৰা হয়। অঁ আমাৰ গাঁৱলীয়া হাতত বহুত কিমান থান আছে। থানে সেনেকৈ নাম আমাৰ পৰম্পৰা আমাৰ এনেকৈ পাই। গাইজ ইডাল বা ইয়াত আমাৰ মানে বিয়া কৰা বিয়া নকৰিবা খেলা হয়। এই খেলাখন খেলিব লাগিব। গাইজ ইয়াত আমাৰ খেলা হ'ব এখন। মুনাদা এই খেলাখনৰ বিষয়ে কয় কিবা। বিয়া কৰা আৰু বিয়া নকৰা খেলা কেনে হ'ব? 5 মন খেলা কেনে হ'ব? বাটানা খেলা চলি আছে। বিয়া কৰা বিয়া নকৰা
ঘাটলো যাওক আমি বিয়া কাৰণ জিতিলি বাৰ আমি ঘাটলো কবা সুদ্ধা মানুহ বাপ ইমান মানুহ দাদা অঙ্কুর কেউ নাই অঙ্কুর বহুত দিন আমরা ভিডিওতে বানাইছি देखी